হে ৰাইজসকল নমস্কাৰ। আজি যাইছোঁ গোৱালপাৰা মাই বাইকত। মাই বাইক মানে এখন নহয়, এখানেই। দিছ ইজ মাই বাইক। তো বলক ঈশ্বৰক চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইকেল লৈ নাযাওঁ দিয়ক, চাইকেল লৈ গ'লে গোৱালপাৰা আজি নহয় কালিয়ে যাই পাম। এই আমাৰ ৰাস্তা ইমান কোৱাৰ পিছতো ৰাস্তাটো কেনে ক'ব নোৱাৰোঁ দেই, ঈশ্বৰে জানে। তো বলক 5 মিনিটমান পিছত লগ পাই আছোঁ একেলগে। বাইকখন পাৰ্ক কৰিলোঁ। মই জীৱনত সদায় বেক বেঞ্চাৰ, চ' আজিয়ে বেক বেঞ্চাৰ। আমি যাই আছোঁ এই কল্প হাইদি হাই নবদা, আমি যাই আছোঁ ৰাংচাপাৰা আৰু মাছৰ অৰণ্য দেখা নাই, বিচাৰি যাম আজি। আজি আমি যাই আছোঁ অসমৰ আটাইতকৈ চাফা গাঁও ৰাংচাপাৰা। গোৱালপাৰাৰ পৰা কিমান দূৰ ৰাংচাপাৰা? গোৱালপাৰা নাপাওঁ, আগিয়াৰ পৰা সোমাই যাব লাগে 10-12 কিলোমিটাৰ। 10-12 কিলোমিটাৰ। আৰু ক'ত ক'ত যাম আজি? মাছৰ অভয়াৰণ্য এখন থকা বুলি শুনি আছোঁ, আৰু উৰপদ বিল। এই মজা। ৰাতিপুৱা আহিলোঁ একো নাখাওঁকৈ, চ' চাহ কাপ খাওঁ। চাহ কবি জানো খোৱা? নিজে খাব লাগিব, মই কেনেকৈ খুৱাই দিম? নাখাং ভাই, চাহ নাখাং। নিজে খুৱাই দিব লাগিব, নিজে খাব লাগিব। বেছি নাই আৰু ৰাংচাপাৰা পালোঁ হয়। চাহ ঠাইবিলাক চাফা হৈ গৈছে। মেইন গেটটো কৈ মেইন গেট আছে না? এয়া মেইন গেট পাই গ'লোঁ। ৱেলকাম টু ক্লিনেষ্ট ভিলেজ ৰাংচাপাৰা। এয়া ফাইনেলি ৰাংচাপাৰা পাই গ'লোঁ। আৰু গাড়ী চাকে ভাই একো পূজা পাতল চলা নাই, কিন্তু বা গাড়ীয়ে গাড়ী চবে গিলা মানুহ ফুৰিবলৈ আহিছে। এই ৰহে ভাই মজা ধৰ। ৱেলকাম টু ৰাংচাপাৰা। আহক কিমান চাফা গাং দেখাই আছোঁ। সঁচাকৈ মানুহ ক'ৰ দৰে চাফা না? এনেকৈ কয় মানুহ চাং একবাৰ নাকি? আজা হয় শুনে ভাই, বেলেগ চাফা বা মানছো দে ভাই। কেনেকৈ চাফা কৰিছে, কি গতিত চাফা কৰিছে না? ক'তো এটা পাত নাই। আৰু এটা বস্তু মোৰ বিৰাট ভাল লাগছি, মানে এটা পুৰণি ষ্টাইল আজিকালি নহয় গাল, আমাৰ ফালেতো হলগালা কয়। চ' মজা লাগছি। চাক না কিটো গতিত চাফা কৰি ৰাখছি। বাহ, এই চাক এতিয়া ফুক মাৰি ভাত খাব পাৰি ৰে। এইবিলাক চব ৰবৰ খেতি। বা মজা লাগছি। আৰু চাক না ক'তো এটা প্লাষ্টিক পৰি থকা নাই। কি গতিত চাফা কৰিছি ৰে। আৰু প্ৰতি অলপমান গ'লে আপুনি এনেকৈ ডাষ্টবিন পাব, য'ত ওৱান টাইম প্লাষ্টিকবিলাক থৈ দিয়ে। এটা বস্তু চাওক, যেতিয়া ধৰি লওক গাঁও এখনত টুৰিষ্ট আহে মানুহৰ কিমান সুবিধা হয়। এনেকৈ ঘৰে ঘৰে পাৰ্ক বনাইছে। ইয়াত এণ্ট্ৰি কাৰণে কেই টকা? 10 টকা এণ্ট্ৰি ফিজ, মাত্ৰ 10 টকা। আৰু ইয়াত এটা বস্তু ভাল লাগিছে, যিমানবিলাক পাৰ্ক আছে চবতে ৰেট একেই 10 টকাই। ইয়াত এনেকৈ মজাকৈ বহিব পৰাকৈ এনেকৈ কিছুমান চেয়াৰ বনাই দিছে। এইটো কি হয়? চাংঘৰ। এই কল্প আজা চাংঘৰত উঠো। ভয় লাগে ৰে। মজা। আপোনালোকে বহি থাকক, মই তলত যাওঁ। ঐ বাপা ঐ, এইটো কি? এলিগেটৰ ফিছ। মই ঘৰিয়াল বুলি ভাবিছিলোঁ। আচ্ছা, ঘৰিয়াল মাছ। মোৰ এটা বস্তু দেখিলে দুখ লাগে বে, বিদ্যা সঁচাই কৈছোঁ। এইটো হাইব্ৰিডে না এইবিলাক। বুজছোঁ, ভিতৰত থাকাই বুজছোঁ। বাহিৰত চাৰ্ভেট কৰিব নোৱাৰে না? চাৰত নোৱাৰিব। আজি প্ৰথম দেখা পালোঁ ইয়াক। কি আছিল নামটো ইয়াক? গিনি পিগ। মই শুনাও নাছিলোঁ, দেখাও নাছিলোঁ। গিনি পিগ। 10 টকা দিছোঁ তাতে। নাকি নাপালাবি ভাই, মই বহাত হয় না। মজা আইয়া। চলো ৰ ঘাটখান দি মই যাওঁ। ৰহ ভাই, হাত এৰি গৈছা? হা এৰি যা। অসমীয়া জানে ন? ইয়াত মানুহ কিমান হয় এতিয়া? এতিয়া মানুহ আহি আছেনে? কমিছে এতিয়া না? দিয়ক আহো দিয়ক। চলো পাৰ্ক চালোঁ দিয়ক। কি চালোঁ গম নাপাওঁ, কিন্তু 10 টকাত ভালে লাগিল। ভাল লাগছি নাই? ভাল, মজা। এইটো 10 টকাত আৰু বেটাৰ কি দিব? গুৱাহাটীত 100 টকাটো এনেকৈ পোৱা নাযায়। নাপায়। এই উদাহৰণ না কি? ৰাইজে যে নখজাকালে নৈ বয়, প্ৰত্যেক ঘৰে চাফা কাৰণটো কি হৈ গ'ল দেখিছা? হয় নাই? আৰু উপযুক্ত সময়ত এতিয়া কৰিলেও বিশেষ লাভ নহ'ব, আগতে কৰিব লাগে ফাৰ্ষ্ট টাইম। হয়। তো আগত বোলে এখন বেম্বো পাৰ্ক আছে, তালৈ যাই আছোঁ। চাই লওঁ কেনেকুৱা, কিমান চাফা। কিটো গতিত চাফা কৰিছি ন? একো নাই। বেম্বো পাৰ্ক। আৰু ইয়াত এণ্ট্ৰি কাৰণে একো ফিজ নালাগে। ইয়াত বোলে নহয়, আচলতে গাঁওখন সোমাওঁতে কোনো এণ্ট্ৰি ফিজ নালাগে। কি গতিত চাফা কৰিছে ভাই, বাঁহৰ গছ। মানুহৰ ক্ৰিয়েটিভিটি চাওক। এখন বাঁহৰ বাৰী আছিল, কিন্তু কি গতিত চাফা কৰিছে চাওক। এডাল বুন নাই, আৰু এইটো গাছৰ মূৰা আছিল।
কিন্তু এনেকৈ সজাই চাক কি ধুনীয়া কৰি পেলালে শুব পাৰি না বা আহিছোঁ মাতাংটা আহি গ'ল ঐ গুড বয় হ'ল দিয়ক ৰাংচাপাৰা চাৱা কিন্তু ইয়াত এটা বস্তু মোৰ বিৰাট ভাল লাগিল ক'ত আমাৰ সেইবিলাকত যেনেকৈ পিট মাৰে কিবা মাৰে ইয়াত ক'ত পিট নাই না এটা প্লাষ্টিক আছে সেইকাৰণে লাগিল আপোনাৰ খুব ভাল লাগিছে আৰু মানুহবিলাকৰ মাজত খুব হয়তো মিলা প্ৰীতি আছে চবেই এটা যিটো এটা নিদৰ্শন দাঙি ধৰিছে সকলোৰে পদূলিমূলক সকলোৰে এটা ডিচিপ্লিন দেখা গৈছে প্ৰত্যেক ঘৰ মানুহৰ পদূলিতে এটা হ'লে ফুল আছে না কি মজা ডাষ্টবিন আছে কেনে লাগছি ভাল লাগছে ধুনীয়া ডাষ্টবিন ডাষ্টবিন আছে বাঁহৰ ডাষ্টবিন গোটেই বেছিভাগ প্লাষ্টিকৰ আছে যদিও খুব কম খোৱা খাদ্যৰ অলপ মানে ইয়াতে প্ৰব্লেম পাইছোঁ বাকী ঠিকেই আছে গোটেইখিনি বঢ়িয়া নেক্সট টাইম এইখিনি ঠিক হৈ যাব না কি নেক্সট টাইম সেইখিনি ঠিক হৈ যাব য়েছ এইটো চাংঘৰত উঠে কওঁ এতিয়া ৰাতিপুৱাই আহিছিলে একো নাখোৱাকৈ চব ভাত চাত খোৱা হ'ল এতিয়া আমি যাম ক'ত যাম হ'ব দা উৰপদ বিল অসমৰ বোলে আটাইতকৈ ডাঙৰ বিল সঁচা নামিছে চাই আহিছোঁ একবাৰ ৱেলকাম টু উৰপদ বিল আৰু আপোনালোকে যদি আহিব বিচাৰে গুগল মাইতে সুধিলে হ'ল ডাইৰেক্ট একেলৈ আহিব ভাই থাৰলৈ হৈছিচোন এই বা কি আল্টিমেট ভিউৱে ভাই জীৱনত ইমান ডাঙৰ বিল দেখাই নাছিলোঁ মজা মজা আমি কোনখন অসমত থাকোঁৱে এই কি কবি আজিকালি দেখা পাইছিলি দেখা নাই বা মজা লাগছিল এনেকে ফালত বাপ সঁচাকৈ অসমৰ ডাঙৰ বিল মজা এয়া চাওক কাম চৰাই মোবাইলত দেখা পাইছেনে নাজানো কি ধুনীয়াকৈ খেলি আছে ইয়াত 4 চকীয়া ভিতৰত সোমাব নিষেধ কিন্তু বাইক সোমাবলৈ দিয়ে যদি 4 চকীয়া সোমাব পাৰিলোঁ আমি এনেকুৱা একদম দূৰলৈ যাব পাৰিলোঁ কিন্তু 4 চকীয়া সোমোৱা নিষেধ আমাৰতো মেইন টেলেণ্টেড মানুহটো এটা আইডিয়া দেখাব দেখো প্লাষ্টিকৰ পেকেটটো এইখিনি ফালি পেলাই দিয়ে বহুতে কিন্তু ইয়াতে যদি ৰাখি থৈ দিয়ে একেলগে পেকেটটো গোটেইখিনি ডাষ্টবিনত থৈ দিব পাৰে মাল্টি টেলেণ্টেড আমি ভেনকে গোটাই চিৰি পেলাই দিয়াং অ ভাই মজা লাগছি মজা মজা আৰু এইবিলাক যে দেখিছা এই মাজত যে আছে এইবিলাক মই অকণমান জুম কৰি দেখাই দিছোঁ তাত নাৱৰে ফুৰিব যাব পাৰি কিন্তু আজি নাং নাই আমি যাব নোৱাৰিলোঁ মন আছিলে মোৰ এটা কথা ভাবি সঁচাই নিজৰ দুখ লাগছি ইমান ধুনীয়া ঠাই ইমান প্ৰকাণ্ড বিল আজিকালি দেখাটো বাদ দিয়ক নামে শুনা নাছিলোঁ বিদ্যা আচৰিত লাগি গৈছে বে মই এটা বস্তু কিয় নাজানো এনেকুৱা ঠাই খালি দাউৰিব মন যায় দাউৰিব মোৰ এটা বস্তু বিৰাট ভাল লাগিছে মানে চাওক এই বিলটো ইমান প্ৰকাণ্ড বিল আপুনি চকুৰে মনিব নোৱাৰি ইমান প্ৰকাণ্ড বিলটো এই গোটেই বিলটোত আপোনাৰ এনেকুৱা মাথৰিৰ দৰে ৰাস্তা দিছে সেইকাৰণে বিলটো কোনো আৰু ইয়াত কোনো দখল কৰিব নোৱাৰে আৰু এই গোটেই বিলটো ঘূৰিলে কিন্তু ইয়াত অকণমানো লেতেৰা নাই আৰু ইয়াত এনেকুৱা কিছুমান দোকান সৃষ্টি হৈছে যাৰ কাৰণে তেখেতসকলৰ অলপ সুবিধা হৈছে আৰু এটা ফ্ৰী এডভাইচ দিছোঁ ইয়াত আহিলে থৰা হৈ আহক নহ'লে লাজ পাব চ' গধূলি হৈ আহিল আমি ঘৰলৈ যাব লাগিল কিন্তু নাওত উঠাৰ বিৰাট হেঁপাহ আছিল কিন্তু আজি নাং নাই উঠিব নোৱাৰিলোঁ চ' ইয়াতে ভিডিঅ'টো সামৰিলোঁ নেক্সট লগ পাম টাটা বাই বাই ৰ'ব ভিডিঅ' শেষ হোৱা নাই আমাৰ ইহঁতে বোলে আৰু ক'ৰবাত ষ্ট্ৰবেৰী বাগান চাবলৈ যায় চ' বলক বাগান চাই আহোঁ কিমান বিঘা মাটি আছে ইয়াত খেতি 5 বিঘা চাক কোনে কয় অসমৰ মানুহে কষ্ট নকৰে বুলি চাক কিমান ডাঙৰ খেতি কৰিছে 5 বিঘাত ষ্ট্ৰবেৰী খেতি কৰিছে হানমতা অসমৰ মানুহে কষ্ট কৰে নকৰে কৰে এইবিলাক এটা উদাহৰণ জ্বলন্ত উদাহৰণ অসমৰ মানুহে যে কষ্ট কৰে বহুত মানুহে কয় যে আমাৰ অসমৰ মানুহে খেতি কষ্ট নকৰে সঁচা নে মিছা কথাটো আপোনাৰ মতে সেইটো মিছা কষ্ট কৰে না কষ্ট কৰে তাকেই আৰু এতিয়া বিক্ৰী কৰিব পৰাকৈ আছে না বিক্ৰী কৰি আছে বৰ্তমান এতিয়া আমি পাম না বিক্ৰী কিনিব পাৰিলে এতিয়াতো ৰাতিপুৱা চিঙা হৈছেতো এতিয়া নাই আৰু আচ্ছা দিল্লী চিঙা হয় ৰাতিপুৱাই আচ্ছা এইটো ক'লৈ দি পঠোৱা হয় তো বেছিভাগ বাহিৰত যায় তিনিচুকীয়া ডিব্ৰুগড় আৰু গোলাঘাট যাই আছে আপাৰাচাম আৰু তুৰা যাই আছে টিকৰিগিলা মেঘালয় আৰু এতিয়া ইয়াতে চলে গোৱালপাৰা লোকেলত দিয়ক আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি টাটা বাই বাই দিলোঁ পকিছি দে